Hello friends, মই ৰিসেন্টলি এটা গিম্বল অৰ্ডাৰ দিছিলোঁ যোৱা দুদিনৰ আগত আজি প্ৰডাক্টটো পাইছোঁ মই চাওঁচোন আহক কেনেকুৱা আশা কৰোঁ বস্তুটো ঠিকেই আছে একো ইয়াত ঘূৰাই দিবলগীয়া নহয় যাতে এখন মোৰ হ'ল ৱাৰেণ্টি কাৰ্ডখন মোক এবছৰৰ কাৰণে দিব এইটো মোৰ প্ৰডাক্টটো এইটো মোজা মিনি কিন্তু মই এতিয়ালৈকে একো নাজানো আনকি অন কোনফালে কৰিব লাগে এইটো চাগে মই চাব লাগিব আশা কৰোঁ বস্তুটো ঠিকেই আছে ঘূৰাই দিবলগীয়া যাতে নহয় যিমানখিনি বস্তু মেনশ্যন কৰিছে বস্তু গোটেইখিনি আছে মই প্ৰথমতে যোনটো ইউটিউবত প্ৰথম ভিডিঅ' দিছিলোঁ মোৰ চেনেলটোত অংকুৰ অসম সেই ভিডিঅ'টো মোবাইলৰ দ্বাৰাই কৰিছিলোঁ দ্বিতীয়টো কেম্পাছৰ যোনটো ভিডিঅ' আছিলে সেইটো বাৰু মই নিকন কোলপিক্স ইউজ কৰিছিলোঁ P900 মডেল এতিয়া মই প্ৰথম ভিডিঅ'টো হয় বাৰু সেইটো বহুত চেকি আছিলে ভিৰৰ মাজতো আছিলোঁ গৈ থাকোঁতে ঠিক তেনেদৰে আৰু এটা ভিডিঅ' একেধৰণে কৰিবলৈ চাম কিন্তু এইটো ইউজ কৰিম আৰু আগৰ ভিডিঅ'টোৰ লগত কম্পেয়াৰ কৰিম তেতিয়া গম কিমানখিনি ইম্প্ৰুভমেণ্ট আহে ভিডিঅ'ৰ কোৱালিটিত আৰু এইটো কিনাৰ আগত মই বহুত ভাবিছিলোঁ ধৰক মই প্ৰথমতে GoProৰ কথাও ভাবিছিলোঁ কিন্তু GoProটো মোৰ কাৰণে আউট অফ বাজেট হৈ যায় তাৰপিছত GoProৰ অল্টাৰনেটিভ কিছুমানো ভাবিছিলোঁ কিন্তু সেইকেইটাও দেখিছোঁ বহুত ধৰক ইমান কম দামত নাপায় যোনটো এইটো পাইছোঁ এইটো ইমান কম দাম নহয় মই ইয়াত স্পেণ্ড কৰিছোঁ 1860 বাহাত থাই বাহাত আৰু এইটো ধৰক কনভাৰ্ট কৰিলে প্ৰায় এতিয়াৰ তুলনাত প্ৰায় 5,000 বুলি ধৰি লওক আৰু এই মডেলটো মই এনেই আমাজন আমাৰ ইণ্ডিয়াৰ ৱেবছাইটটোৰ লগত মই কম্পেয়াৰ কৰি চাইছিলোঁ চেম মডেল আপোনাৰ 6,000 7,000 নেকি 7,000 মান দেখায় আছিলে চ' ইমান এটা ডিফাৰেঞ্চ নহয় বা ডিফাৰেঞ্চ মানে কি সেই হিচাপত অকণমান কমতেই পাইছোঁ বাৰু মই ভিডিঅ'টো এতিয়া ইয়াতে ষ্টপ কৰিছোঁ তাৰপিছত মই ভিডিঅ' কৰি পিনি কেনেকুৱা পালোঁ আপোনালোকক নিশ্চয় জনাম